ভোলাদা হরবনা খরবনা পিছপালে সব বাগদা নাই বাগদা কত দূর কি কইছ বাগদা নাই মানে বাগদা কত যাব বাগদা ভোলাদা মই হজাই কইছো সব বাগদা আমার লগত নাই কত যাব দিয়া ও বাজেন তুই ঠিকই কইছা বাগদা আমার লগত আছিল হঠাৎ করে এনকে কোট নাই কি হই গল ভোলাদা মানে এই ড্যাডিটো কি জানি ধরে লাগিছে বাগদা নিশ্চয় ধরে লাগিছে ড্যাডিটো আমার লগত আছে কেনেকে ধরে লাগল আমি গবে না পালো এই ড্যাডিটো কেনেকে লাগল অঞ্জলি ড্যাডিটোর হকতি বাড়ি গেল নাকি মানুষ খাই করে আমার পর আর বাগদা ধরে লাগল আমি গবে না পালো কেনেকে সম্ভব অবলা তুই ঠিকই কইছা এই ডাইরেক্টে মানুহৰ ৰক্ত খাই কেনে বহুত শক্তিশালী হৈ গৈছে আৰু বহুত ট্যালেন্ট হৈ গৈছে আমাৰ পৰা আৰু বাগদাক ধৰি লৈ গল আমি একো গম নাপালো তহঁতক মই আগতে কৈছো তহঁতে শব্দ নকৰিবি মোৰ কথা তহঁতে নুশুনাই আমি ডাইনোসরে হসাই যাব লাগিব বাগদা বচাব লাগিব না এই বাগদা এতিয়া তুই আমাক লৈ যা তহঁতৰ এই ডাইনোটোৰ গুট লৈ যা না আমাক লৈ যা ছাম নহয় এই ডাইনোটো কিমান শক্তিশালী হৈছে ও ভগতমা বুলেটা ঠিকই কইছে আমাক তালৈ লৈ যোৱা এই বাগদাক বচাব লাগিব আমাৰ লগত লৈ আহিছিলি যেটো আমাৰ ইটো কৰ্তব্য তাক বচাবই লাগিব আমি সদা আমাৰ হাতত উপায় নাই এটা যাবই লাগিব ডাইনোসৰলে এই বাগদাক বচাব লাগিব এতিয়া আমাৰ হাতত উপায় নাই এই ডাইনোটোৰ ওচৰলে এনেই যাব লাগিব আৰু হেনেও যাব লাগিব বলা এতিয়াই যাও নহলে তাক খাই পেলাব তেনেহলে আহা হাতৰে মোৰ পিছে আহি থাক মাই হলো অঞ্জলি মোৰ হাতত কোনেও পলাই যাব নোৱাৰে আইও মই দেখোন বহুত টাইট লাগিছো বজনটো পৰা আৰু এই মানুহটো উঠাই লৈ আহিলো আৰু বজিতে গমি নাপালে অঞ্জলি ধরে বলে আৰু তাকে বিচাৰি নাপালে নেকি তই মোক আৰু বাচি ললি মোকে খাবলৈ বাচি ললি নেকি মই দেখা ধুনিয়া নেকি একদম কথা নকবি একদম বদমাছ মানুহ ঘৰৰ পৰা আজি তই কি খাই আহিছা ইমান ওজন কিয় তই মই আৰু দাঙিব পৰা নাইতো মই আজি ঘৰৰ পৰা পটাপট খাই আহিছো গেলে ইমান গৰীব নেকি তহঁতে পটাপট খাই আহিছা মই বহুত টেনচন সেইকাৰণে আৰু পটাপট খাই আহিছো ঠিক আছে তোক খাই কেনে বহুত মজা পাম তোৰ হাড় গুড় ভাঙি চিঙি খাম মই নাইদে মোৰ কাৰণে এনেকে নাখাবি তই ঘৰত গিৰিয়েক আছে ল'ৰা ছোৱালী আছে সিহঁতক কোনে চাব আৰু মোক কালে তই টেনচন কৰিব নালাগে তোৰ গিৰিয়েক আৰু ল'ৰা ছোৱালীবোৰক আনি কেনে মই এনেকে খাই দিম তেতিয়া আৰু কোনো টেনচন কৰিব নালাগে সঁচাকৈ দেখোন তুই বহুত বদমাছ মানুহ তোক লৈ কেনে মই আকাশত দাঙিবই পৰা নাই আকাশত কেনেকে উৰি যাম তোক লৈ তোক আজি লৈ কেনে হোৱাৰ আগতে তোক মই বহুত পিটিম মই ইমান কিয় খাব লাগে মই আৰু আকাশত উৰিব পৰা নাই তোক লৈ কেনে মোক এৰি দে তোৰ সকলো ইচ্ছা মই পূৰণ কৰি দিম মোক অকল এৰি দে নাই মই যাক এবাৰ ধৰো তাক মই কেতিয়াও নেৰো ইয়াৰ পিছত ভজনহঁতক ধৰি লিম তাৰপিছত সিহঁতকো এনেকে খাম বুজি পাইছা মনে কর তুই আর ইমান ভয় পালি চাচা আমার জাদু লাঠিটো কেনেকে চিকি আছে আর তুই তাহলে ভয় খাই কেন মরি যা না মোর মনে কি আর ভয় চাই একো নাই সকলে বুঝি গেছে বল এটা আর পলম নকরি কেন জাদু লাঠিটো হাতে লই আহু ঠিক আছে এটা টাকা মই গৈ কেনে জাদু লাঠিটো লই আহু এটা টাকা তাতে নাই তুই যাব নালাগে মই গৈ আছো মই আগতে হাতত চাই লই তুই কেনেকৈ জাদু ঠিক আছে নলা তেনেহলে তই যা সোনকালে যা গৈ কেনে জাদু লাঠিটো লৈ আহ ওয়াও কি সুন্দর জাদু লাঠিটো চাই মোৰ মুগ্ধ হৈ গৈছো মই মান মুগ্ধ হৈ নাযাবি জাদু লাঠিটোৰ প্ৰতি আমিও আছো আমি দুটা আছো নহয় আৰু সাবধান তহঁতে শব্দ কৰি কোনোবাই কিবা কলি নেকি দিয়া মইতো একো নাই মই একো শব্দই কৰা নাই মইতো একো কোৱা নাই কিন্তু শব্দটো মই পালো কোনোবাই কিবা যেন কলে শুনা পালো সাবধান বুলি কলি নেকি এনেকুৱা যেন শুনা পালো মোৰ কিন্তু ভয় লাগি আছে ভূত নাই তক ৰবা মই জাদু লাঠিটোত হাত লগাবলৈ গৈছিলো তেতিয়া এনেকুৱা শব্দ হ'ল মই আকৌ এবাৰ হাত লগাবলৈ যাওঁ চাওকচোন এনেকুৱা শব্দ আহে নেকি তই ঠিকে কৈছা যাচোন আকৌ এবাৰ হাত লগাবলৈ যা এনেকুৱা শব্দ আহে নেকি হ'ব মই আকৌ এবাৰ হাত লগাবলৈ গৈছো কিন্তু কিবা প্ৰব্লেম হ'লে মোক কিন্তু অকলে পেলাই থৈ নাযাবি দে মোৰ কিন্তু ভয় লাগি আছে নাই তই চিন্তা নকৰিবি মই আছো তোৰ লগত আমি দুইজন আছো একো নহয় যা তই যা গৈ কিনে হাতটো লগাইছা ঠিক আছে সাবধান তহঁতে এইটো জাদু লাঠি ল'ব পাৰা কিন্তু তহঁতৰ কাৰণে কেইটামান নিয়ম আছে এইকেইটা নিয়ম মানি চলিব লাগিব নহলে তহঁতে এই জাদু লাঠিটো কেতিয়াও ল'ব নোৱাৰা আপুনি কোন হয় আপুনি ক'ৰ পৰা কৈ আছে আপোনাক আমি দেখিবলৈ পোৱা নাই কিয় ক'ৰ পৰা আপুনি কি কৈ আছে তহঁতে মোক আৰু চাব নোৱাৰা তহঁতে মোৰ কথাটো ভালকে শুনি ল তহঁতে এই জাদু লাঠিটো ল'লে কেতিয়াও তহঁতে মিছা মাতিব নোৱাৰা যেতিয়ালৈকে যিমান সময় তহঁতৰ হাতত এইটো জাদু লাঠি থাকিব তহঁতে কেতিয়াও মিছা মাতিব নোৱাৰা তেতিয়া আৰু মই একো কৰিব নোৱাৰো তেতিয়া তহঁতৰ লগত বেয়া ঘটনা ঘটিব পাৰে তাকে মই আগতে সাৱধান কৰি দিছো তহঁতক ঠিক আছে আমি মিছা মাত নামাতো আমাৰ এই জাদু লাঠিটো লাগিবই সঁচা দেখোন জাদু লাঠিটো তুলি লৈছা যদি আকৌ মিছা মাতি দিওঁ তেতিয়া কি হ'ব আমাৰ সেইটো আৰু কেঞ্চেল কৰিব নালাগে সেইটো পিছত চাম বল ইয়াৰ পৰা সোনকালে পলাই যাওঁ